মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল হয় চাওঁতে চাওঁতে 2021 বৰ্ষৰ মাঘৰ বিহু আহি পালে 2020 বৰ্ষ সমগ্ৰ বিশ্ববাসীৰ মানৱ জাতিটোৰ কাৰণে অভিশপ্ত আছিল করোনা মহামাৰীয়ে বিশ্ববাসীৰ মাজত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল বেমাৰৰ ভয়ত দেশে দেশে লকডাউন চলি থকা কাৰণে মানুহে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকিবলগীয়া হৈছিল সমগ্ৰ বিশ্বৰ লগতে অসমতো ইয়াৰ পূৰ্ণ প্ৰভাৱ পৰিছিল ফলশ্ৰুতিত অসমৰ ৰাজ্যে বাপতি শাসন ৰঙালী বিহু কঙালী বিহু দুৰ্গা পূজা বিভিন্ন জাতীয় উৎসৱ পূজা পাৰ্বণ আদি বাতিল কৰি চলিবলগীয়া হৈছিল এনেকৈয়ে বহুত ভয় শংকা উৎকণ্ঠাৰ মাজেৰে 2020 বৰ্ষ আঁতৰি গ'ল করোনা মহামাৰীয়ে কিছু খাম কাটিলে আৰু আজি সংকটময় পৰিস্থিতিৰ পৰা ওলাই আহি সুস্থিৰ পৰিৱেশত 2021 বৰ্ষৰ প্ৰথমটো জাতীয় উৎসৱ ভগৰ বিহু ভোগালী মুকলি মনেৰে পাতিবলৈ পাই অসমীয়া ৰাইজে উৎফুল্লিত হৈ পৰিছে আমি গাঁৱলীয়া ৰাভাসকলো ইয়াৰ ব্যতিক্ৰম নহয় এক সংকটময় পৰিস্থিতিৰ পৰা আঁতৰি আহি 2021 বৰ্ষত কি ধৰণৰে ভোগালী বিহু উদযাপন কৰিলোঁ তাৰ ওপৰত কিছু ভিডিঅ' বনাইছোঁ অদৃশ্য ভিডিঅ'টিৰ জৰিয়তে কিছু স্মৃতি সংৰক্ষণ কৰি ৰখা ভোগালী বিহুৰ উৰুকাৰ দিনা গাঁৱৰ ৰাইজসকল ওলাই আহি এনেকুৱা মুকলি পথাৰতে প্ৰীতিভোজৰ আয়োজন কৰি থকা দেখিবলৈ পোৱা গৈছে এয়া এই ৰাভা ৰাইজসকল ভোজ ভাত খোৱাৰ লগতে নিজৰ জাতীয় কৃষ্টিৰ নাচ গান কৰি ফূৰ্তি কৰি আছে কিছুমান গাঁৱৰ ৰাইজে গৃহস্থৰ চোতালতো উৰুকাৰ ভোজ ভাত খাই থকা দেখিবলৈ পাইছোঁ আৰু মই এইদৰে কেইখনমান গাঁও ঘূৰি ভোগালী বিহুৰ শুভেচ্ছা জনাই ৰাইজৰ মৰম বুটলি ফুৰিছোঁ এতিয়া মই আহি উপস্থিত হৈছোহি নিজৰ গাঁৱৰ অতিকৈ আপোন মানুহখিনিৰ ওচৰত পৰম্পৰাগত জাতীয় খাদ্যৰে আমিও মিলিজুলি এসাঁজ খাম আৰু নাচ গান কৰিবলৈ যুগুতাই আনিছোঁ কিছুমান বাদ্যযন্ত্ৰ গাঁৱৰ মানুহৰ ঘৰে ঘৰে যাম নাচ গান কৰিম আৰু চিৰা পিঠা খাম এয়াই হ'ল আমাৰ ভোগালী বিহু মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল এইদৰে ভোজ ভাত খাই নাচ গান কৰি 2021 বৰ্ষৰ ভোগালী বিহু উদযাপন কৰিলোহি আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নেম ৰাচং জয় আই অসম